ৰাজীৱ, কি খবৰ? ভাল নৰেন্দা, কোনফালে গৈছিলে? মই এয়া বিহু সন্মিলন এভাগ পাতিব লৈছে নহয় তিনিআলিত, তাকে খবৰ এটা লৈ আহিলোঁ। সেইদিনা নিমন্ত্ৰণ ভাগ দি থৈ আহিলে যে আকৌ খবৰ এটা নল'লেও বেয়া হ'ব, সেয়েহে নিমন্ত্ৰণ ভাগ ৰক্ষা কৰি খবৰ এটা ল'বলৈ গৈছিলোঁ। তুমি বিহু নাই মৰা নেকি এইবাৰ? নাই নৰেন্দা, এইবাৰ মই বিহু মাৰিব নোৱাৰিম। দেউতা একেবাৰে গা বেয়া হৈ গ'ল নহয়, সেয়েহে মই কামলৈ বুলি যাবলগীয়া হৈছে। দিনটো কাম কৰি আজৰিয়ে নাপাওঁ। কেনেকৈনো আকৌ ৰাতি বিহু ৰিহাৰ্চেল কৰিবলৈ যাওঁ? আবেলিৰ পৰা আৰম্ভ হৈয়েইচোন ৰিহাৰ্চেল। এই ৰাতি আকৌ আহি ভাগৰ লাগে দেউতা একেবাৰে নোৱাৰা হৈ গ'ল নহয় কাম কৰিব। সেয়েহে বিহু মৰাটো এইবছৰৰ পৰা এৰিহে দিছোঁ। মনটো পিছে বেয়াও লাগিছে, কেনেকৈনো বিহুটো এৰি থাকোঁ। তথাপিও উপায় নাই, পৰিস্থিতিয়ে সকলোবিলাক সলনি কৰি দিছে নৰেন্দা। নাই দুখ নকৰিবা তুমি। অহাবাৰলৈ যদি দেউতা সুস্থ হয় তেতিয়া আকৌ বিহু মাৰিব পাৰিবা। প্ৰথমে দেউতা সুস্থ কৰি লোৱাচোন, তাৰপাছত তুমি বিহু মাৰিবা লাগিলে।